बेवहाय गासै सफैनो हानाय ओनसोलनि आरो बर'नि थैजों जिउ दान होलांनाय आइजो बिथांमोननि आबौआ बेखौ दान्दिसे बिबार बावनानैबाबो एसे सम जोंनो फोरमायनानै होगोन। दा बेखौनो आङो गुरैयै गासै बाहाय ज' जाफैना गोजोननाय थाबाय आब'निसिम। जोंहा दा बिबारखौ बावनो थाखाय হাতক গুলি বৰ্ষণ কৰি পেলাই তেওঁলোকক মৰিবলৈ বাধ্য কৰে, তাৰমানে গুলিয়াই মাৰে। তো সিদিনাখন জমদুৱাৰ বজাৰৰ পৰা আমাৰ কিছুমান মতা মানুহবিলাকে বজাৰলৈ মাছ বিক্ৰী কৰিবৰ কাৰণে লৈ আহিছিল। সিদিনাখন তেওঁলোকক পুলিচে ধৰি আনিছিল আৰু পুলিচে ধৰি আনিলে তেতিয়া লক্ষাপত ইমান বেয়াকৈ হাৰাশাস্তি কৰে, ইমান অত্যাচাৰ কৰে। সেইকাৰণে আমাৰ মহিলাবিলাকে নিজৰ সন্তানক নিজৰ ভায়েকক পুলিচে যাতে লৈ যাব নোৱাৰে তাৰ কাৰণে আঠবাটতে তেওঁলোকক পুলিচৰ হাতৰ পৰা টানি উলিয়াই লৈ যাবৰ কাৰণে বহুত চেষ্টা কৰিছিল। সেই গতিকে গাইডে হেলেনাহঁতৰ লগতে অন্যান্য আমাৰ মহিলাবিলাকেও এই কাৰ্যত আহি পেলাই যোগদান কৰিছিল আৰু গাড়ীৰ পৰা নমাব চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে গাড়ীৰ পৰা নমাব পৰা নাই। তেওঁলোকে আগভেটা দিয়াৰ কাৰণে SDPৰ নেতৃত্বত, তেতিয়াৰ SDPৰ নেতৃত্বত তেওঁলোকক গুলিয়াই হত্যা কৰা হয়। স্পট ডেডটো গাইডেগৰাকীৰ হয়, মানে খুব বেয়াকৈ তেখেতৰ মূৰত আঘাত হৈছিলে আৰু হস্পিটেললৈ লৈ যোৱা অৱস্থাত হেলেনা মৃত্যুবৰণ কৰে। সেই গতিকে আন্দোলনৰ সময়ছোৱাত একৰ্ডৰ প্ৰাক মুহূৰ্তত এপছুৱে যিটো নেতৃত্ব দি পেলাই বড়োলেণ্ড সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে আন্দোলনৰ টন ধৰিছিলে, সেই সময়ত আমি অল আসাম ট্ৰাইবেল উইমেন ৱেলফেয়াৰ ফেডাৰেশ্যনক একেলগে তেওঁলোকৰ লগত খোজ মিলাই পেলাই আমিও আন্দোলন কৰিছিলোঁ। তেতিয়া মই সভানেত্ৰী আছিলোঁ। এই গতিকে মই নেতৃত্ব দি পেলাই আমাৰ মহিলা সমাজক আগবাঢ়ি আহিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ আৰু আমাৰ আহ্বান মতে সকলো গাঁৱৰ মহিলাসকলে নিজৰ গাঁওখনক তেওঁলোকে ধৰি ৰাখিছিল আৰু কোনোবাই যদি পুলিচে এনেকৈ অনাহকত তেওঁলোকক ধৰি আনি পেলাই ৰাস্তাত গুলি মাৰাটো যাতে হ'ব নোৱাৰে তাৰ কাৰণে ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল। এই চেষ্টা মৃত্যুবৰণ কৰিবলগীয়া হৈছে। অকল গাইডে হেলেনা নহয়, গাইডেৰ এগৰাকী মানে তিনিমহীয়া সন্তান আছিলে, ৰম্ভা নাম ৰাখি থোৱা হৈছিলে। এই ৰম্ভা শিশুটো মাতৃৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। তিনিগৰাকী ব্যক্তি, ৰম্ভাৰ লগত তিনিগৰাকী ব্যক্তি সেইদিনাখনত পুলিচৰ স্বেচ্ছাচাৰিতাত তেওঁলোকে প্ৰাণ আহুতি দিবলগীয়া পৰিছে। সেইকাৰণে আন্দোলনৰ সময়ছোৱাতে আমাৰ ৰাইজক মানে এটা অনুপ্ৰেৰণা যোগাবৰ কাৰণে এই তিনিগৰাকী ব্যক্তিয়ে যি অনুপ্ৰেৰণা যোগাই থৈ গ'ল, ইয়াৰ পিছত আমাৰ আন্দোলনটো বেছি মানে তীব্ৰভাৱে আমাৰ আন্দোলনটো চলি গৈছিলে আৰু যাৰ ফলত 1993 চনত BAC বুলি বড়োলেণ্ড অট'নমাছ কাউন্সিল বুলি এখন চুক্তি হৈছিলে। এই চুক্তি কৰাৰ পিছতো আমি যেনেকুৱা ধৰণৰ আশা কৰিছিলোঁ তেনেকুৱা ধৰণৰ ফল নোপোৱাৰ কাৰণে আকৌ 1996 চনত নতুনকৈ আৰু আন্দোলনটো আৰম্ভ কৰে। আন্দোলন আৰম্ভ কৰাৰ পিছত 2003 চনত আজি যিটো আমি পাইছোঁ BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, এইটো আমি আজি পাই আছোঁ আৰু ইয়াৰ যোগেদি আমাৰ প্ৰশাসনে হাগ্ৰামা মহিলাৰ নেতৃত্বত আৰু সেই
হাগ্ৰামা মহিলাৰীও তেতিয়া অস্ত্ৰধাৰী সংগঠনটো তেওঁ নেতৃত্ব দিছিলে আৰু তেখেতে নেতৃত্ব দিয়াৰ কাৰণে ভাৰত চৰকাৰে তেওঁৰ লগত চুক্তিটো কৰিছিলে আৰু সেই অনুসাৰে ৰাইজে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ১৫ বছৰ তেখেতক শাসনৰ গাদীত বহুৱাইছিল এইটোৱে মানে চমুকে মই বুৰঞ্জীটো কৈছোঁ হিষ্ট্ৰীটো কৈছোঁ যে তেওঁলোকৰ যিটো ত্যাগ সেই ত্যাগৰ বিনিময়ত আমি আজি নিজৰ অঞ্চলখনক উন্নতি সাধন কৰিবৰ কাৰণে আমি সুবিধা পাইছোঁ আৰু আমাৰ অঞ্চলটো আজিৰ দিনত যিটো আছিলে সেই দিনত একেবাৰে বেয়া আছিল তো ৰাইজে আজিৰ উন্নতিটো দেখিয়ে আগৰ কথাটো পাহৰি গ'লে নহ'ব এই গতিকে মই সকলো ৰাইজলৈ আহ্বান জনাইছোঁ যে গাইডে হেলেনা আৰু ব্ৰহ্মাক মানে যিটো মূল্য তেওঁলোকৰ প্ৰাণাহুতি দিয়াৰ যিটো মূল্য সেই মূল্যটো যাতে সন্মান সহকাৰে বজাই লৈ যায় মানে বচাই লৈ যায় তাৰ কাৰণে মই আমাৰ বড়ো সমাজখনক মই আহ্বান জনাইছোঁ